বিষয়টো মই এইমাত্ৰ জানিব পাৰিছোঁ, ৰাতিপুৱা জানিব পাৰিছোঁ। আমি আমাৰ যেহেতু যিখন সভা আজি যুৱ BPFৰ সভা, এইখন আমাৰ 1 মাহ 1.5 মাহ আগতে তাৰিখ ঠিক কৰা সভা, দলীয় সভা এইখন আমাৰ। আৰু সেই মুহূৰ্ততেই আমাৰ মূল দলৰ সভাপতি হিতেশ বসুমতাৰী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা বুলি আমি জানিব পাৰিলোঁ। আমি কোনো এডভাৰ্চ ৰিমাৰ্ক এই সময়ত দিব বিচৰা নাই। কি বিষয়টো ডিটেইলছ জানি লোৱাৰ পিছত, ছেকশ্যনকেইটা জানি লোৱাৰ পিছত আমি দলগতভাৱে এই সম্পৰ্কে কিবা ক'ব লাগিলে আমাৰ জিলাৰ যিখিনি বিষয়ববীয়া তেওঁলোকেও আছে, ডিটেইলছটো মোতকৈ তেওঁলোকে বেছিকৈ ভালকৈ জানে। গতিকে মই জাষ্ট আহি যিহেতু নামিছোঁহে, গতিকে মই ডিটেইলছটো ছেকশ্যনসমূহ কি ছেকশ্যনত গ্ৰেপ্তাৰ কৰিছে এই সম্পৰ্কে মই পোনপ্ৰথমে জানি ল'ম বুলি ভাবি। মানে যিয়ে নহওক, গোটেই বিষয়টোৱে পাইছে যদিও নাপাইছে যদিও বিষয়টোৱে যিহেতু মই সম্পূৰ্ণকৈ অৱগত নহয়, সেইকাৰণে সভাৰ পিছত লগ কৰিলে আপোনালোকে অলপ বিতংভাৱে আমাৰ মন্তব্যবিলাক গম পালে। না মই ছ'চিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়াটো চোৱা নাই, কাৰণ পুৱতি নিশাৰ ঘটনা, গতিকে লগে লগে ইমান আৰু হেৰি কৰা নাযায়। আমি ৰাতিপুৱাই 7টা বজাত উঠি অহা আৰম্ভ কৰিছোঁ। নহয়, মই গোটেই বিষয়টোৱেই মই আপোনাক কৈছোঁ যে মই নজনাকৈ আপুনি কুৱেশ্যন কৰি থাকিলে মোৰ উত্তৰ একেটাই হ'ব যে মই বিষয়টো বিতংকৈ জানি লোৱাৰ পিছত আপোনালোকক এই সম্পৰ্কে ক'ব পাৰিম। আৰু যদি কিবা বিষয়টো ইলিগেল হৈছে, আমি দলেও সেই ধৰণে আমি সিদ্ধান্ত ল'ম। কেতিয়াও আপোনালোকে নাভাবিব যে কিবা এটা ইলিগেল ইছ্যুত আমি আমাৰ মানুহক প্ৰটেকশ্যন দি বচাবলৈ চেষ্টা কৰিম। ইলিগেল যদি হয়, তে কিবা বস্তু যদি পাইছে, আইনৰ ব্যৱস্থা ল'ব, তাততো আমি বন্ধ কৰিব নোৱাৰোঁ।